নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল SKGYT নিউজলৈ। আৰু আপোনালোকে জানে বৰ্তমান অসম জ্বলি আছে চিটিজেনশ্বিপ বিলৰ কাৰণে। এই বিলৰ বাবে বহু বছৰ ধৰি বন্ধ নিদিয়া আছুৱেও অসম বন্ধ দিবলৈ বাধ্য হ'ল। আৰু এই বন্ধ সমগ্ৰ অসমৰ ৰাইজেও সমৰ্থন জনাইছে। এই বন্ধত এখন পাণ দোকানো খোলা দেখা নগ'ল। ইয়াৰ উপৰিও অসমৰ শিল্পী সমাজেও চিটিজেনশ্বিপ বিলৰ কাৰণে অসমৰ চৰকাৰক ধিক্কাৰ জনাইছে। ইয়াৰ উপৰিও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ চিটিজেনশ্বিপ বিলৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন চিঠি পঠিয়াইছে। ইয়াৰ উপৰিও অসমৰ জনপ্ৰিয় ইউটিউবাৰসকলেও এই বিলৰ বিৰোধিতা কৰিছে। আহক আমি চাই লওঁ অসমৰ কোন কেইজন ইউটিউবাৰে এই বিলৰ বিৰোধিতা কৰিছে। অসমৰ প্ৰথম টেকনিকেল চেনেল থকা ডিম্পু বৰাই এই বিলৰ বিৰোধিতা কৰিছে আৰু তেওঁ ইয়াক লৈ এটা ভিডিঅ' ইউটিউবত আপলোড কৰিছে। ইয়াৰ উপৰিও অসমৰ প্ৰথম ইণ্টাৰভিউ লোৱা চেনেল আছামিক্স মিক্সাৰেও ইয়াক লৈ বিৰোধিতা কৰিছে আৰু তেওঁ এই বিষয়ে আলোচনা কৰিবলৈ ইউটিউবত লাইভ হৈ আহিছিল। বন্ধুসকল, তৃতীয়জন ইউটিউবাৰ হৈছে পূৰ্বাঞ্চল ইউটিউব চেনেলৰ ভাস্কৰ দা আৰু তেওঁ ইয়াৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিছে। ভিডিঅ'টোত তেওঁ থাম্বনেইলত লিখিছে মোক অসম লাগে। ইয়াৰ উপৰিও নাগাৰী এণ্টাৰটেইনমেণ্ট আৰু বহুকেইটা চেনেলে ইয়াৰ ওপৰত ভিডিঅ' বনাইছে। আপোনালোকে সকলোবোৰ ভিডিঅ' ইউটিউবত চাব পাৰে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰক বা নকৰক, এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আৰু আগলৈকে যদি আপোনালোকে এনেধৰণৰ নিউজ আৰু ইউটিউবৰ সকলোবোৰ নিউজ চাব বিচাৰে তেতিয়াহ'লে আমাৰ চেনেল SKGYT নিউজক আজিয়ে ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।